নমস্কাৰ। নাৰী মামাজ ব্লগ চেনেলটোৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। কীৰ্তনতে শংকৰ গুৰু, ঘোষাতে মাধৱ, দুয়োজনা আমাৰ গুৰু পৰম বান্ধৱ। হয়, আজিৰ ভিডিঅ'টিত মই লৈ আহিছোঁ আমাৰ দুয়োজনা গুৰুৰ এজন গুৰুৰ লগত সংগতি থকা কিছু কথা। আপোনালোকৰ হয়তো বহুতে আমাৰ পাঞ্জাবাৰীত অৱস্থিত, গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত মাধৱ শংকৰদেৱ কলাক্ষেত্ৰলৈ গৈছে। তাত বিভিন্ন কীৰ্তিচিহ্ন, বিভিন্ন কলা সংস্কৃতিৰ বিষয়ে দেখিছে, জানিছে, উপভোগ কৰিছে। আজি মই আপোনালোকক লৈ যাব বিচাৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে নাৰায়ণপুৰস্থিত মাধৱদেৱ কলাক্ষেত্ৰলৈ। আহকচোন নাৰায়ণপুৰস্থিত মাধৱদেৱ কলাক্ষেত্ৰৰ বিষয়ে কিছু কথা জানো আৰু কিছু দৃশ্য উপভোগ কৰোঁ। যিহেতু মই নিজে গৈ ক'তো তেনেকৈ ব্লগ বনাব নোৱাৰোঁ, ব্লগ বনোৱাৰ উদ্দেশ্যে গৈ বা ভিডিঅ' কৰাৰ উদ্দেশ্যে গৈ, গতিকে যেতিয়া ক'ৰবালৈ যোৱা হয় তাৰে 2-4খন ফটো বা কেতিয়াবা ভিডিঅ' লৈ আহোঁ, সেইখিনিয়ে আপোনালোকক লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ। আশা কৰোঁ ভিডিঅ'টো চাব, আৰু যিসকল অহা নাই যাব। আহক তেনেহ'লে ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ আৰু মাধৱদেৱ কলাক্ষেত্ৰৰ কিছু মনোৰম দৃশ্য উপভোগ কৰোঁ। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পৰা প্ৰায় 900 মিটাৰ উত্তৰত অৱস্থিত বদলা সত্ৰ, আৰু এই বদলা সত্ৰৰ মাটিতেই নিৰ্মাণ কৰা হৈছে মাধৱদেৱ কলাক্ষেত্ৰ। সত্ৰই দান কৰা 48 বিঘা মাটিত এক বৃহৎ এলেকা জুৰি নিৰ্মাণ কৰা হৈছে এই কলাক্ষেত্ৰখন। কলাক্ষেত্ৰখন বৰ্তমান যদিও নিৰ্মীয়মান অৱস্থাত আছে, তথাপিতো তাত পাণ্ডুলিপি গৃহ আৰু এটি সংগ্ৰহালয় দৰ্শকৰ বাবে মুকলি কৰি দিয়া হৈছে। অতি আটকধুনীয়াভাৱে নিৰ্মাণ কৰা এই কলাক্ষেত্ৰখনৰ প্ৰত্যেকটো কাম বা বস্তুৱেই খুব শলাগ ল'বলগীয়া হৈছে। দেখি খুব ভাল লাগিলে। গোটেই অঞ্চলটো তেওঁলোকে খুব সুন্দৰভাৱে সজাইছে, আৰু যিখিনি টেকন'লজি তেওঁলোকে ব্যৱহাৰ কৰিছে, খুব সুন্দৰ টেকন'লজি। আৰু মই যদি আপোনালোকক পাণ্ডুলিপি গৃহটোৰ বিষয়ে ক'বলৈ যাওঁ, অতি সুন্দৰকৈ সজ্জিত পাণ্ডুলিপি গৃহটোৰ ভিতৰত আপোনাৰ কীৰ্তন ঘোষাকে ধৰি কেইবাখনো পুথিৰ সাঁচিপাতত লিখিত পাণ্ডুলিপি সংৰক্ষিত কৰা হৈছে। লগতে এই গৃহৰ ওপৰ মহলাত শংকৰ মাধৱৰ দ্বাৰা ৰচিত কেইবাখনো অংকীয়া নাট নৱৰূপত নতুনকৈ অংকন কৰি, নৱৰূপত নহয়, পুৰণা ঠাঁচতে নতুনকৈ অংকন কৰি সুন্দৰভাৱে সংৰক্ষণ কৰাৰ প্ৰচেষ্টা কৰা হৈছে। আৰু চাফ চিকুণ আৰু নিয়ম শৃংখলাৰ ফালৰ পৰা চাবলৈ গ'লে অতি সুন্দৰভাৱে শৃংখলিত ৰূপত এই পাণ্ডুলিপি গৃহটো সজাই ৰখা হৈছে। এয়া গোটেই অঞ্চলটোৰ মাজৰ পৰা এটা ভিউ লোৱা হৈছিলে। এই সুন্দৰ দৃশ্য পাৰ কৰি আপোনালোকে পাব দুয়োফালে দুখন শিশু উদ্যান। যিহেতু আমাৰ লগত পোহৰ গৈছিলে, পোহৰে খেলিব বিচাৰিছিলে, গতিকে মই সোনকালে চাই আহোঁ বুলি তাইক নামিবলৈ সেইখিনি জেগাত যাবলৈ নিদিলোঁ, বাবে ফটো লোৱা নহ'ল। তাৰপিছত আহোঁ দ্বিতীয়টো দৰ্শকৰ বাবে মুকলি কৰা বস্তু সংগ্ৰহালয়। সংগ্ৰহালয়ৰ দুয়ো কাষে আপোনালোকে দেখিছে, একাষে পোহৰ উঠিছিলে ফটো, আনটো কাষত মই। এনেকৈ সুন্দৰ সুন্দৰ মূৰ্তি নিৰ্মাণ কৰি ৰখা হৈছে। সংগ্ৰহালয়ৰ ভিতৰৰ ভাগত যিহেতু ফটো উঠাবলৈ দিয়া নহয়, গতিকে আমি ফটো উঠাব নোৱাৰিলোঁ। সংগ্ৰহালয়ৰ ভিতৰত সত্ৰীয়া সংস্কৃতিৰ বিষয়ে বিভিন্ন তথ্য দাঙি ধৰা হৈছে। লগতে তাত ডিজিটেল প্লে কৰি থকা হয়, এখন ড্ৰামা আকাৰত, বা তেওঁলোকে বিভিন্ন ভিডিঅ' ক্লিপ প্লে কৰি ৰাখিছে। সেইটো খুব ভাল লাগিল। লগতে অসমীয়া সংস্কৃতিৰ লগত জড়িত তাঁতশালৰ পৰা ধৰি মাছ মৰা বিভিন্ন সঁজুলিলৈকে এই সংগ্ৰহালয়ত সংৰক্ষণ কৰা আছে। আৰু পুৰণি কালৰ বিভিন্ন মেপ, অসমৰ আজিৰ তাৰিখত নহয়, আগতে যিদৰে অসমখন বিভক্ত হৈ আছিল, তাত যেনেধৰণৰ মেপৰ ব্যৱহাৰ হৈছিল, কছাৰী ৰাজ্য, চুতীয়া ৰাজ্য, তেনেধৰণৰ বিভিন্ন মেপ আৰু বিভিন্ন ঠাইৰ পৰা অনা, যেনেকৈ মই এটা ভূটানৰ পৰা অনা ভুটীয়া টিলিঙা দেখিছিলোঁ, তেনেকৈ কিছুমান বস্তু, বিৰল বস্তু এই সংগ্ৰহালয়ত সংৰক্ষণ কৰি থোৱা আছে। তাৰপিছত আহোঁ, যিখন বদলা সত্ৰই মাতৃ প্ৰদান কৰিছিল, এইখন হৈছে সেইখন বদলা সত্ৰ। ইয়াৰ বাওঁ কাষে এখন সংগীত বিদ্যালয় আছে, আৰু এয়া সত্ৰৰ ভিতৰচোৱা। সত্ৰৰ সোঁকাষে সত্ৰাধিকাৰসকলৰ বাসগৃহ আছে। তাত তেওঁলোকে বিভিন্ন নৃত্য কাৰ্য কৰি আছিলে, গতিকে তাৰ পৰা ফটো ল'বলৈ বেয়া লাগিলে, ফটো লোৱা নহ'ল। আৰু সদৌ কেম্পাছত থকা এখন সুন্দৰ কাৰুকাৰ্যৰ ওচৰত, কাৰুকাৰ্য খচিত এখন দেৱালৰ ওচৰত আমি সকলোৱে একোখনকৈ ফটো লৈ আমি ওলাই আহিলোঁ। আৰু সত্ৰখনলৈ সোমোৱা বাটটোৰ বিপৰীত চাইডে আৰু এখন বাট আৰু এখন গেট বনাই থোৱা আছে। এনেধৰণে তোৰণ এইটো দি আনটি বাটেদি ওলাই যাব পাৰি। এখন শেষৰ তোৰণ। নতুন প্ৰজন্মৰ শিকিবলগীয়া, চাবলগীয়া বহুতো বস্তু ইয়াত আছে। গতিকে যিসকল অহা নাই, নাৰায়ণপুৰ আহিলে এবাৰ
মাধৱদেৱ কলাক্ষেত্ৰখনলৈ সোমাই চাই যাব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।